হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজি আমি পোলাও ৰেচিপি আগবঢ়াম আপোনালোকৰ কাৰণে। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ধুনীয়াকৈ শেষলৈকে ৰেচিপিটো চাব। এইখিনি চাউলখিনি তিয়াই থৈছিলোঁ 25 মিনিটমান সময়, এইখিনি টুকি লৈছোঁ আৰু এইফালে আদা নহৰু পেষ্ট, পিঁয়াজ, ডাঙৰ ডাঙৰ কেইটা পিঁয়াজ লৈছোঁ আমাৰ 5টা আৰু এইফালে কাজু লৈছোঁ আৰু খিচমিচ দালচেনি এইকেইটা লৈছোঁ, তেজপাত লৈছোঁ। চ' প্ৰচেছটো আপোনালোকক দেখুৱাইছোঁ। আমাৰ মাৰ হাতৰ পোলাও মই নিজে বনাইছোঁ। মই মায়ে বনোৱা বহুত দিনতে খাইছিলোঁ, আজি মায়ে বনাব। চ' আপোনালোকে এইফালে কুকাৰটো পাতি লৈছোঁ ধুনীয়াকৈ গেছত। নেক্সট দেখুৱাইছোঁ আপোনালোকক। এয়া ফ্ৰেণ্ডছ, ৰিফাইনখিনি ইয়াত দিলোঁ, ইমানখিনি ৰিফাইন দিছোঁ। তাৰপিছত এইখিনি এতিয়া গৰম হ'বলৈ দিম ধুনীয়াকৈ। ইয়াত এতিয়া অলপমান চেনি দিলে, চেনিখিনি এতিয়া ইয়াত পিঁয়াজখিনি দিছে, ধোঁৱা হৈ গৈছে। এতিয়া এইখিনি ভৰাই দিলে পিঁয়াজ সৰহকৈ দিলে পোলাওখিনি বহুত ধুনীয়া হয়। আপোনালোকে পিঁয়াজ সৰহকৈ দিব। লং ইলাচি আৰু তেজপাতখিনি দি অলপ সময় লৰাই দিছোঁ, মানে মায়ে লৰাই দিছে দেই। এতিয়া এয়া আদা নহৰু পেষ্টখিনি ইয়াত দি দিছোঁ। পিঁয়াজৰ কালাৰটো কি ধুনীয়া ওলাইছে দেখিছে। কাজুকেইটাও দি দিলোঁ, আপোনালোকে ড্ৰাই ফ্ৰুটছ দিব পাৰে কিবা কিবি, মই অকল কাজু দিছোঁ। এতিয়া আমি ইয়াত চাউলখিনি বাচমতি চাউল লৈছোঁ, এনেকৈ জহা চাউলো ল'ব পাৰে। এইখিনি ধুনীয়াকৈ লৰাই দিব। চাউল যিহেতু 3 পোৱা লৈছোঁ, সেইকাৰণে পানীও বোলে মায়ে 3 পোৱাই দিব। কিমান মান হয় চাব আপোনালোকে। সোৱাদ অনুসৰি নিমখ দিলোঁ, অলপমান অন্নপূৰ্ণা ঘিউ দিছোঁ, আকৌ নিমখৰ পিছত দিম। এতিয়া ইয়াত পানী দি দিছোঁ। হৈ গ'ল। মাৰি লোৱা। 1 কেজি চাউল হ'লে 1 লিটাৰ পানী, 3 পোৱা হ'লে 3 পোৱা পানী। এতিয়া ঢাকনিখন বন্ধ কৰি দিলোঁ আৰু এটা চিটি অহালৈকে আমি এইটো ধুনীয়াকৈ থ'ম। দেখিছেনে পোলাওখিনি কি ধুনীয়াকৈ হৈ গ'ল। মজাকৈ লৰাই দেখিছোঁ মই একদম এটা হৈছে ধুনীয়া হৈছে দেই। এতিয়া আমি অকণমান ঘিউ দি দিম, তাৰপিছত আপোনালোকক অকণমান ছাৰ্ভ কৰি দেখুৱাই আছোঁ পিছত। ফ্ৰেণ্ডছ, এইখিনি আমাৰ পোলাওখিনি ৰেডি হৈ গ'ল। আপোনালোকে ধুনীয়াকৈ মাংসৰ গ্ৰেভিৰ লগত খাব পাৰে। এইফালে চব্জি আছে, ধুনীয়াকৈ এইখিনি আপোনালোকে পোলাওখিনি খাব। দিছেনে পোলাওখিনি কি ধুনীয়া বনিছে। ঠিক আছে ফ্ৰেণ্ডছ, যদি আমাৰ এই ৰেচিপিটো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ পাম। ঠিক আছে।